কুকি সাধু ঘৰলৈ পুনৰবাৰ স্বাগতম জনাই আজি সাধুটো ক'বলৈ লৈছোঁ। যদি মোৰ সাধুটো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি মোৰ সাধুটো হ'ল অহংকাৰী কাছ। লুইতৰ বাৰীৰ চাপৰিত থুপুৰি নামেৰে এটি কাছৰ ঘৰ আছিল। কাষেৰে গছ এজোপাত থাকে ৰতন নামৰ এটা ঈগল। দুই বন্ধু। ৰতনে আকাশেৰে উৰি দেশ বিদেশ চাই ফুৰে। তাকে আহি থুপুৰিক কয়। থুপুৰিয়ে পানীৰ তলত কথাবোৰ ৰতনক কৈ শুনায়। এদিন থুপুৰিৰ মনত এটা বুদ্ধি খেলালে। তাই উৰিবলৈ মন গ'ল। সেয়ে তাই বন্ধু ৰতনক সহায় ল'লে। কাছই জানো উৰিব পাৰে? নোৱাৰে। থুপুৰিয়ে ৰতনক ক'লে, মোৰো তোমাৰ দৰে দেশ ভ্ৰমণ কৰিবলৈ মন গৈছে। ৰতনে ক'লে, তোমাৰচোন ডেউকা নাই, কেনেকৈ উৰিবা? থুপুৰিয়ে পুনৰ ক'লে, ৰতন তুমি তোমাৰ ঠেং দুখনেৰে মোক খামুচি ধৰি আকাশলৈ লৈ যাবা, পাছত এৰি দিবা। এতিয়া মই ঠেংকেইখনেৰে উৰিম। তাকে শুনি ৰতনে হাঁহিলে। সি ক'লে, তোমাৰ চুটি বুদ্ধিত মৰণহে মিলিব। পিছে থুপুৰিৰ আকুৰ গোজ তাই আকাশত উৰিবই। শেষত ৰতনে ক'লে, তুমি উৰিবলৈ বিচাৰিছা যেতিয়া মই নিম, কিন্তু পাছত মোক দোষ নিদিবা। এই বুলি কৈ সি তাইক আকাশত এপাক ফুৰাইলে। থুপুৰিৰ কথা মতে আকাশৰ ওপৰত তাইক এৰি দিলে। থুপুৰিয়েও তাইৰ ঠেং মাৰি উৰিবলৈ চেষ্টা কৰিলে। পাছে তাই আকাশৰ পৰা ধুপুচকৈ পৰি থাকিল। লগে লগে তাই জীৱাত উৰি গ'ল। নিজৰ আকুৰ গোজ স্বভাৱৰ কাৰণে থুপুৰি মন মিলিল। আমি সাধুটোৰ পৰা গম পালোঁ যে অহংকাৰ পতনৰ মূল। ধন্যবাদ।